Hello friends, welcome to my video. আজি মই আপোনালোকৰ মাজলৈ another এটা ভিডিও লৈ আনিছো। আশা কৰো ভিডিওটো পৰা আপোনালোকৰ কিবা হলো সহায় হ'ব। এবাৰ এটা বাঘ বহুত ভোকত আছিল আৰু বাঘটো শিকাৰ কৰিব ওলাই গল। বাঘটোৱে দেখা পালে ওচৰতে এটা শহাপহু দৌৰি আছে আৰু বাঘটোৱে শহাপহুটোক এক জাপতে ধৰি ললে আৰু বাঘটোৱে শহাপহুটোক খাব লওঁতে ভাবিলে মোৰ ইমান ভোক লাগি আছে ইমান সৰু শহাপহুটোক খালেনো মোৰ কি হ'ব পেটে নভৰিব শহাপহুটোক বাঘটোৱে এৰি দিলে বাঘটো অলপ আগত গল আৰু দেখিলে যে এটা ধুনীয়া হিৰণ ৰখি আছে বাঘটোৱে ভাবিলে ইয়াক ধৰি মাৰো আৰু ইয়াক খাই দিও কিন্তু যেনেকৈ বাঘটো হিৰণটোৰ ফালে দৌৰিলে হিৰণটো বহুত তীব্ৰ গতিত দৌৰি গল আৰু তাৰ পৰা পলাই গল এতিয়া বাঘটোৰ হাতত হিৰণটো নাহিল আৰু শহাপহুটো নাহিল বাঘটো ভোকতে থাকিল এনেকুৱা ঠিক আপোনাৰ জীৱনৰ লগতো হৈছে নহয়বা আগত হলেও হ'ব যদি আপোনাক কিবা বহুত ডাঙৰ বস্তু লাগে কিন্তু তাৰ আগতে আপুনি কিবা এটা সৰু সফলতা পাই আছে তেতিয়া হলে সেই সফলতাটো নিশ্চয় আপুনি হাতত লৈ লওক কাৰণ ডাঙৰ সফলতাৰ আশাত আমি কেতিয়াবা সৰু সফলতাবোৰক আমি ইগনোৰ কৰি দিও আৰু যেতিয়া পিছত ডাঙৰ সফলতা নাপাও ডাঙৰ সুখ নাপাও তেতিয়া আমি দুখী হ'ব ধৰো গতিকে ফ্ৰেন্ডস আজি যদি মোৰ এই ভিডিওটো চাই ভাল লাগিছে তেনেহলে প্লিজ মোৰ চেনেলটো লাইক শেয়াৰ এণ্ড সাবস্ক্ৰাইব কৰি দিব আৰু যদি কিবা নতুন বিষয়ৰ ওপৰত ভিডিও বনাব লাগে তেনেহলে প্লিজ মোক কমেন্ট কৰি নিশ্চয় জনাব